হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানিলে চাগে থাম্বনেইলটো চাই। আৰু আজি মই কি ভিডিঅ' বনাইছোঁ, যোনবিলাক স্পীডত গাড়ী চলোৱাবিলাক কৈছোঁ ইমান স্পীডত গাড়ী চলাব নালাগে। END ওপৰত যে স্পীড ব্ৰেকাৰ নিদিয়াৰ কাৰণে যে আপোনালোকে ইমান স্পীডত যে গাড়ীবিলাক চলাব নালাগে। মানে মানুহ ইমানে মৰিছে, মানে এক্সিডেণ্ট হয়। আৰু আপোনালোকৰ কাৰণেতো এই মানুহবিলাকতো মৰিবলগীয়া হৈছেগৈ, নিজে এক্সিডেণ্ট হৈ মৰে আৰু আনকো মৰাই দিছেগৈ। ইফালে চাওকচোন, কালি ৰাতি কেনেকৈ এক্সিডেণ্ট হ'ল, মানুহ একেবাৰে ডেড বডি হ'লগৈ। ইফালে মূৰ ভাগি গ'ল, কঁকাল ভাগি গ'ল। ভালদৰে চাওকচোন এই ভিডিঅ'টো আপোনালোকে। এনেকৈ যে আৰু চলাব নালাগে। আৰু যোনে যোনে আৰু এনেকৈ গাড়ী চলাই আছে সিহঁতক কৈছোঁ আৰু ইমান স্পীডত যাব নালাগে। আৰু আপোনালোকে কি কাৰণে ইমান স্পীডত গাড়ীটো চলাব লাগেনো? তেলটোৰ কাৰণে চলাইছেনে, নাই নিজে ডেড বডি হ'বলৈ, মানে নিজে মৰিবলৈ মানে এই গাড়ীবিলাক এনেকৈ চলাইছোঁ? মানে তেনেকৈ আৰু গাড়ী চলাব নালাগে প্লিজ। আৰু নেক্সট ভিডিঅ'ত লগ পামগৈ। আজিৰ ভিডিঅ'টো ইমানতে তলোঁ আৰু বাই বাই।